এই মৰিল সাবস্ক্ৰাইব কৰিব ইউটিউব হওক ইনষ্টা হওক ফেচবুক হওক য'তে নহওক আৰু মানে ফ্ৰেণ্ড আপোনালোকে দেখিছে নিশ্চয় ৱাটাৰফলটো মানে নিজৰাটো ঠিক ৱাটাৰফল নহয় আৰু এনে আৰু অলপ আৰু বৈ আহিছে আৰু মানে ফ্ৰেণ্ডছ হয়তো উকিয়াম গ'লো চান্দুবি গ'লো চান্দুবি উকিয়ামতো মানে যিমান ভাল লাগিছিল ইয়াতো মানে কিমানে ভাল লাগিছে কিজানি মই ইয়াতে গা ধুবাওঁতে শিলৰ মাজত পৰি মৰিয়ে যাওঁ ক'ত গেলি ঐ আছা তো এতিয়া আৰু বৰুণ দেৱতাই মানে মুঠি নেদাতে আৰু মানে ঘৰলৈ যাওঁতে ভাল হ'ব নে কি কয় নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ ইউটিউব চেনেল মিষ্টাৰ মিণ্টুলৈ তো বন্ধুসকল আজি মানে বহুত দিন মানে মোটামুটি 3 বছৰমানৰ মূৰত মানে আজি কপিলি যাবলৈ ওলাইছোঁ আৰু আজি মোৰ লগত মানে এজন বেলেগ ল'ৰা যাব আমাৰ মানে কলেজৰে ফ্ৰেণ্ড হয় তো কুকুৰমাৰ হয় ল'ৰাজন তো আজি মোৰ লগত যাব সি আৰু আপোনালোকক চিনাকি কৰাই দিম তাক লগ কৰি তো এতিয়া আৰু কপিলি যাম আৰু এতিয়া মৰ্ণিং 4:30 মান বাজিল মানে সদায় যিখিনি টাইমত যায় আৰু সেইটো টাইমে বাজিছে আৰু এতিয়া মানে আৰু পুৰা চাইকেল ৰেডি ইয়াতে মানে আজি আৰু ঘৰত মানে ইণ্ট্ৰ নাবনালোঁ আৰু মানে ইয়াতে আহি দিলোঁ আৰু ইণ্ট্ৰটো নে কি কয় তো বলক আৰু বেছি দেৰি নকৰি যাই থাকোঁ নে কি কয় তো বলক আৰু তো ফ্ৰেণ্ডছ এতিয়া ডাইৰেক্ট আহি পালোঁ মিৰ্জা নিজেশ্বৰী আৰু তাৰ মোৰ লগত কোন আছে সঞ্জয় আৰু এইপিনে আছে তো এইপিনে আছে প্ৰত্যুন্য তো এতিয়া আমি তিনিওজনে মানে মিলি যাই আছোঁ ক'ত যাম কপিলি যাই আছোঁ ইয়াতে আছে ইহঁতৰ চাইকেল দুখন এখন সেই এখন তো এতিয়া আৰু আমি নিজেশ্বৰী গ'লোঁ মানে আৰু তাত মোৰ অহা যোৱা এইবিলাক আৰু নেদেখুৱালোঁ আৰু মানে তো ডাইৰেক্ট নিজেশ্বৰী আহি পালোঁ নিজেশ্বৰীত কেমেৰা অপেন কৰিলোঁ আৰু ভিডিঅ' দেখাই দিলোঁ নে কি কয় তো আহক তো চাই যাওঁ আৰু ভিডিঅ'টো শেষ লাগে তো বলক আৰু আহক ফাইনেলি এতিয়া আহি পালোঁ ৰাণী চক আৰু এতিয়া ৰাণীৰ পৰা মানে সেই যিটো মানে ৰাইট চাইডৰ ৰাস্তা সেই ৰাইট চাইডৰ ৰাস্তাটোৰে মানে সোমাই যাম মানে যোনপিনে একলেণ্ড যায় নিশ্চয় আপোনালোকে জানে একলেণ্ড কোনপিনে যায় তো সেই যিটো একলেণ্ডত যোৱা ৰাস্তা সেই ৰাস্তাটোৰে সোমাই যাম আৰু মেইন যাই পাওঁ আমি কপিলি স্পট আৰু ইয়াৰ পৰা মোটামুটি কপিলিলৈ মোটামুটি ধৰক আপোনাৰ 18-19 কিলোমিটাৰমান হ'ব চাগে মানে মেপত দেখুওৱা হিচাপে তো আৰু 18-19 কিলোমিটাৰ আছে কাৰণ বেছি দূৰ নাই আৰু এতিয়া মোটামুটি 5:40-45 মান হ'ল আৰু এতিয়া ৰ'দ ওলাইছে মানে আৰু আগৰ পৰা মানে আৰু মানে আজি চশমাও অনা নাই হেলমেটটো লৈ আহিছোঁ চশমা আনা নাই কিন্তু হেলমেটটো আনিলেও কি হ'ব এই গৰমত আৰু নিপিন্ধোঁ এনেই আৰু লৈ আহিছোঁ মানে আৰু আনিব লাগে আনিছোঁ তো এতিয়া ৰাতিপুৱা যিহেতু একো খায়ো অহা নাই তো এতিয়া চাহ অকণমান খাব লাগিব মানে পেহেলে পেট পূজা इसके बाद बाकी যাব নে কি কয় আৰু ফ্ৰেণ্ডছ আপোনালোকে জানে যে মিছন কমপ্লিট নকৰাকৈ মিষ্টাৰ মিণ্টে হাৰ নামানে তো চাই থাকক আৰু ভিডিঅ'টো একেলগে নে কি কয় তো চাই থাকক তো ফ্ৰেণ্ডছ এই যিটো ৰাস্তা দেখিছে আপোনালোকে এই ৰাস্তাটোৰে আমি সোমাই যাম কিন্তু এতিয়া ট্ৰাক আহিছে তো ভিডিঅ'টো অফ কৰাই মংগল হ'ব নে কি কয় আৰু ফ্ৰেণ্ডছ চাহৰ দোকান খুলিছে নে তাকো গম নাপাওঁ নাই চাগে খোলা এই কিয়ে ভাই এখন তো সিহঁত আহিয়ে পোৱা নাই মই আহি পালোঁৱে আৰু ফ্ৰেণ্ডছ আমি এতিয়া যাই আছোঁ একলেণ্ড যোৱাৰ ৰাস্তাৰে আৰু ইয়াতে চব পূৰ্ণহঁত তাৰপিছত সঞ্জয়হঁতে চাইকেল পুৰা মেডেল মাৰি আছে কেনে লাগছে ভাগত আছে নেকি তো ফ্ৰেণ্ডছ সিহঁতো মানে বহুত দূৰলৈকে চাইকেল চলাই থাকে গোৱালপাৰ যাই থাকে চাইকেল লৈয়ে তো সিহঁতকো মানে কল কৰিলোঁ ব'ল আজি যাওঁ নে কি কয় তো এনেকৈ আৰু লৈ আহিলোঁ আৰু ফ্ৰেণ্ডছ ইয়াৰ পৰা ৰাণীৰ পৰা মই ভাবিলোঁ 18 কিলোমিটাৰ 19 কিলোমিটাৰমান হ'ব চাগে কিন্তু 18-19 কিলোমিটাৰ নহয় 14 কিলোমিটাৰ হয় তো 14 কিলোমিটাৰ হিচাপত আৰু বেছি দূৰ নাই আৰু পামগৈ এনে কি কয় তো পামেই আৰু ফাইনেলি এতিয়া ইয়াতে কিবা কিবি খাই ল'লোঁ পৰঠা চৰঠা আৰু পেট পূজা হৈ গ'ল তো এতিয়া মানে ৰাতিপুৱাৰ ভাগত যিহেতু ক'লোৱে আপোনালোকক যে একো খাই অহা নাছিলোঁ তো বহুত দূৰ আহি পালোঁ বহুত বেছি দূৰ আহি পালোঁ আৰু মোটামুটি ইয়াৰ পৰা 7 কিলোমিটাৰমান আছে চাগে খুলিলৈ তো ইয়াতে পেট পূজা কৰি ল'লোঁ আৰু পেট পূজা মেইন তো গাইজ ফাইনেলি আহি পালোঁ কপিলি এয়া চাওক ৱেলকাম টু চৰি কপিলি ৱেলকাম গেট আদৰিছোঁ এয়া চাওক তো ফ্ৰেণ্ডছ ফাইনেলি এতিয়া আহি পালোঁ কপিলি আৰু আপোনালোকে দেখা পাই থাকে এইখন দলংখনেই হ'ল সেই কপিলি দলংখন
যিখনত আপোনালোকে মানে বহুতৰ মানে ফটো দেখিছে হয়তো মানে ইউটিউব হওক ইনষ্টা হওক ফেচবুক হওক য'তে কি নহওক আৰু মানে ফ্ৰেণ্ডছ আপোনালোকে দেখিছে নিশ্চয় ইয়াৰে ফটো এই দলংখনৰ তো সেইখন হৈছে এই দলংখন কপিলী ৰিভাৰ আৰু সেইপিনে আছে ৱাটাৰফলটো মানে নিজৰাতো ঠিক ৱাটাৰফল নহয় আৰু এনে আৰু অলপ আৰু বৈ আহিছে আৰু মানে ফ্ৰেণ্ডছ আৰু সেই আৰু তো এতিয়া যাম সেই ৱাটাৰফল হওক নিজৰে কিবা কিবি আৰু মানে ফ্ৰেণ্ডছ তো তাত যাম অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু ফ্ৰেণ্ডছ সঁচাই মানে কি ক'ম মানে বহুত ঠাই গ'লোঁ হয়তো উকিয়াম গ'লোঁ চান্দুবি গ'লোঁ চান্দুবি উকিয়ামতো মানে যিমান ভাল লাগিছিল ইয়াতো মানে সিমানে ভাল লাগিছে মানে তাতকৈ কম বুলিও ক'ব নোৱাৰি তাতকৈ বেছি বুলিও ক'ব নোৱাৰে কাৰণ ইয়াতে মানে যিহেতু আগৰ পিনে অলপ ৰাস্তা ঘাটত মানে অলপ আছে আৰু মানে কিন্তু একচুৱেলি কিন্তু প্ৰকৃতিক মানে যিটো প্ৰকৃতিক সৌন্দৰ্য মানে তাৰো ভাল ইয়াৰো ভাল কিন্তু মানে ফ্ৰেণ্ডছ ইয়াত পাহাৰ পৰ্বতবিলাক একেলগে মানে ওচৰতে আছে মানে সেইটো এটা বেলেগ ফিলিংছ আৰু ফ্ৰেণ্ডছ মানে কি ক'ম আৰু ফ্ৰেণ্ডছ পাহাৰৰ মেগী খোৱা যেন ফিলিংছ আৰু মানে ফ্ৰেণ্ডছ তো সঁচাই মানে বহুত বেছি ভাল লাগি আছে আৰু জানেই নিশ্চয় মই প্ৰকৃতি লাভাৰ হয় আপোনালোকে জানেই তো আৰু ইহঁতে পিনে চাওক ফটোগ্ৰাফাৰ সিপিনে মডেল পোষ্ট দি আছে মানে আৰু এই সময় এতিয়া যদি এনজয় নকৰা না কেতিয়া কৰিবি আৰু হয় নে নহয় এই সময় এনজয় কৰা সময় তো এতিয়া সেইপিনে যাম আৰু মানুহজনো কোনো নাই আমি তিনিটাই আছোঁ নাই দুটা নাছিল আৰু ফ্ৰেণ্ডছ ইয়াতে আহিছোঁ যদিও মানে এটা মানে ভয় সোমাই আছে হাতীৰ ভয় মানে আহোঁতে মানে ক'ৰবাত মানে শুনিছোঁ মানে আৰু যে ইয়াতে মানে হাতী চাতী ওলাই আৰু মানে এটা অলপ ভয় লাগি আছে আৰু কিন্তু আপোনালোকে জানে মিছন কমপ্লিট নকৰাকৈ মিষ্টাৰ মিণ্টা কেতিয়াও হাৰ নামানে তো চাই থাকক ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈকে ফাইনেলি এতিয়া তাৰ পৰা ডাইৰেক্ট মানে ইয়াতে আহিলোঁ এই যিটো মানে ৱাটাৰফল মানে য'ৰ পৰা পানী যাই আছে আৰু মানে ফ্ৰেণ্ডছ তো তাত আহিলোঁ আৰু এই পেকেট আংকল চিপছ আনিছোঁ কিন্তু ইয়াতে চিপছটো কাম পেকেটটো নেপেলাওঁ তো সঞ্জয় ব'ল যাওঁ সিলো পিনে না কি কওঁ ধুনীয়া এটা भाई गिर जाऊंगा तो मर जाऊंगा सीधा ऊपर जाऊंगा समझे ना अरे वाह तो सब फ्रेंड्स কি সুন্দৰ এটা মানে দৃশ্য আৰু মানে কি ক'ব কি ধুনীয়া মানে পানীৰ শব্দ মানে প্ৰকৃতিৰ চেণ্ট ওলাই আছে আৰু ইয়াত মানে ফ্ৰেণ্ডছ আৰু মানে ইয়াতে বহি লওঁ মানে ফ্ৰেণ্ডছ কি ক'ম আৰু কপিলী আহোঁ বুলি কৈ মানে আহিব পৰাই নাছিলোঁ মানে আৰু তো আজি ৰাস্তাত ভাবিলোঁ ৰাস্তাত এজন ল'ৰাক ফোন মাৰিলোঁ মাৰোঁতে সি ক'লে যে মইতো ভাই যাব নোৱাৰিম মোৰ চাইকেলখন ৰেডি হৈ যোৱা নাই মানে চাইকেল বনাই আছে তো তাৰপিছত মই সঞ্জয়ক কল কৰিলোঁ তো সঞ্জয় ব'ল যাওঁ এদিন আমি হেৰি কপিলী তো সি ক'লে ৰেডি অ'কে যাওঁ তো এনেকৈ গুচি আহিলোঁ আৰু মানে ফ্ৰেণ্ডছ তো এতিয়া মানে ইয়াতে প্ৰকৃতি মানে সৌন্দৰ্য উপভোগ কৰিম আৰু চাওক কেৱল কি ধুনীয়া মানে পানীৰ শব্দ দেখুৱাইছিলোঁ মোক বেক কেমেৰা কৰি কি ধুনীয়া সুন্দৰ এটা দৃশ্য ফ্ৰেণ্ডছ আপোনালোকক দেখুৱাই দিলোঁ ইয়াৰে যিটো মানে নিজৰা তো সেই নিজৰাটো দেখুৱাই দিলোঁ মানে ইয়াৰ যেতিয়া প্ৰকৃতি সৌন্দৰ্য গোটেইখিনি বস্তু মানে দেখাই দিলোঁ আৰু কমপ্লিট যিখিনি পাৰোঁ তো আগৰ পিনে বোলে আৰু এখন ভিলেজ আছে কিন্তু তাত চাইকেল উঠাব নোৱাৰি মানে ইমান অসবাদ তো চাওঁ কি কৰোঁ তাত যাওঁ নে নাযাওঁ তো এতিয়া মানে অকণমান আগুৱাই আহিলোঁ সঞ্জয় আৰু মই আৰু প্ৰদিনা তাত থাকিল তাত চাইকেল টাইকেলবিলাক আছে তো তাত মানে তাত ৰখি থাকিব আহিলোঁ মানে চাওঁ ইয়াতে কি মানে কেনেকুৱা ধৰণৰ আৰু কি দেখা পাওঁ আৰু ইয়াতে মানে অলপ পানীত দেখি অলপ নামি যাওঁ আৰু মানে কি কওঁ যিহেতু আহিছোঁ অলপ মানে অকণমান চাওঁ এইপিনে তো আগৰ পিনে দিয়ে যাওঁ নে কি কয় মানে ফ্ৰেণ্ডছ তামাম মানে পিছিলকা আৰু মানে অলপ ৰিক্সে হয় মানে মোবাইল দি ভিডিঅ' বনাই যাই থাকিব তথাপি আৰু উপায় নাই না ভিডিঅ' নবনালেও নহ'ব তাৰ বাবে বনাই যাই আছোঁ আৰু তো এতিয়া এইপিনে দি সোমাই আহিলোঁ আৰু এনেকৈ আহি পালোঁ নিজৰা তো ফ্ৰেণ্ডছ আহিলোঁ মানে ইয়াত মানে অলপ বোলো পানীত অলপ জিকো মানে গাঁৱতো যদি পাৰোঁ অলপমান ধুই লওঁ কিন্তু মানে ফ্ৰেণ্ডছ ইয়াত ধুব নোৱাৰিলোঁ মানে বহুত ৰিক্সি হয় মানে সেইবিলাক যেনেকৈ আছে মানে আৰু বহুত বেছি আৰু ৰিক্সি হয় কি ক'ব আৰু মানে ঠিক নাই না জীৱন মানুহৰ কাৰ কেতিয়া কি হয় ৰিক্স নাই তো মই ধৰি লওক মই আজি আহিছোঁ ইয়াতে কি কয় এইটো কপিলীতে আহিছোঁ কিজানি মই ইয়াতে গা ধুবাওঁতে শিলৰ মাজত পৰি মৰিয়ে যাওঁ ইয়াতে শিলত স্লিপ খাই কিজানি মৰিয়ে থাকোঁ ৰিক্স নাই তো ফ্ৰেণ্ডছ আপোনালোকক অনুৰোধ কৰিছোঁ কপিলী আহক আহাটো বেয়া কথা নহয় যিহেতু এটা ধুনীয়া প্লেচ হয় এইটো এটা যিহেতু পিকনিক স্পট হয় তো আহক সকলোৱে চাওক উপভোগ কৰক কিন্তু মানে
কিছুমানে অদ্ভুত কাম নকৰিব আৰু মানে ধৰক এইবিলাক ফিল্ডবিলাক আছে ইয়াত নাহিব কাৰণ ইয়াত মানে ফিলিপ খাই মানে আৰু কি হয় মানে কৰিলে কিন্তু মৰিব তো ফাইনেল अगर गिर गया तो सीधा ऊपर गया समझो समझ लिया ना तो ऐसा ही होगा जीविने संजोग चाও গা ধুব গৈছে আৰু মই ইয়াতে বহি আছো ও কোন গেলি ঐ আছা আছা ও গাইজ মৰা যেন পাঙো এই মৰিল ও হিবাক নাযাবি ঐ অতি যাবি ও গাইজ এইবিলাক কাম আপোনালোকে নকৰিব দেই এইবিলাক ৰিক্সি হয় কাৰণ তাত যদি স্লিপ খাই যায় যেনেকৈ গা ধুব গৈছে তাত যদি স্লিপ খাই যায় মানে ডাইৰেক্ট তলত পৰি যাব তো প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ এইবিলাক অঘটনৰ কাম নকৰিব আৰু মানে ফ্ৰেণ্ডছ তো বহুত ৰিক্সি হয় ও ক'ত মৰিবা গৈছিলি আর যদি পড়া মরিবি শুন মারে এতে বেশি যাইব নাই আইব তো আজি বে নামা যাবি মাখান জায়গা ভালা হয়েছে পুরা গাছ আর দে আর ফ্ৰেণ্ডছ আপোনালোকক যিখিনি দেখুৱাওক আৰু দেখালোঁ গোটেইখিনি বস্তু বা ইয়াৰ নিজৰ মানে যিমান যি আছে আৰু মানে ফ্ৰেণ্ডছ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ পাহাৰ পৰ্বত প্ৰকৃতি সৌন্দৰ্য যি আছিল আৰু মানে গোটেইখিনি বস্তু আপোনালোকক দেখুৱাই দিলোঁ অলৰেডি তো আৰু এতিয়া মানে পুৰা মানে বতৰ ডাৱৰীয়া কৰিছে আৰু মেঘামেঘি কৰি দিছে তো বৰষুণ আৰু মানে চান্স মোটামুটি 98% তো মোটামুটি 98% বৰষুণ আছে মানে বৰুণ দেৱতাই মুতি দিব আৰু তো এতিয়া আৰু বৰুণ দেৱতাই মানে মুতি নেদতে আৰু মানে ঘৰলৈ যাওঁতে ভাল হ'ব নে কি কয় তো ফ্ৰেণ্ডছ আৰু ইয়াতে মানে আজি ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ তো আৰু আপোনালোকে দেখিছে যে ইমান কষ্ট কৰি ভিডিঅ'বোৰ বনাই আছোঁ তাৰ সাতপকলিৰ পৰা কপিলীলৈ মানে চাইকেল চলাই আহিলোঁ ইয়াতে মানে ভিডিঅ' বনালোঁ আপোনালোকৰ বাবে তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব